ছাত্ৰ-ছাত্ৰীসকল মৰম লবা আমি জিকিৰৰ পৰৱৰ্তী অংশলৈ আহিছোঁ। আজি তোমালোকক কেইটামান স্তবকৰ বিষয়ে মই বহলাই আলোচনা কৰিছোঁ। প্ৰথম স্তবকটি চোৱা। পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত, খোদা ৰচুল লুকাই আছে মুমিনৰে আঁৰত। খোদা ৰচুল লুকাই আছে নকৰা বিচাৰ, মক্কাৰ দুৱাৰত বন্ধু মাৰিলা সঞ্চাৰ। এই স্তবকটোত পানী খালে পিয়াহ পলায় সাধাৰণতে, অৰ্থাৎ পানীৰ মাজতেই পিয়াহ গুচাব পৰা শক্তি বিৰাজমান। সেইদৰে অগ্নিৰ উত্তাপত শক্তি আছে, অগ্নিৰো উত্তাপ আছে, সেই উত্তাপ হৈছে শক্তি। গতিকে পানী পিয়াহত মৰা আৰু অগ্নি জাৰত মৰা এই দুয়োটা কথাই অসম্ভৱ। কিন্তু পানী আৰু জুয়ে নিজৰ ভিতৰত সোমাই থকা সেই শক্তিৰ কথা নাজানে। একেদৰে আল্লাহ অৰ্থাৎ ভগৱান আমাৰ হৃদয়তে আছে, কিন্তু আমি তেওঁক চিনি নাপালে এই বিশ্বব্ৰহ্মাণ্ড জলাট কৰিলেও তেওঁক নাপাওঁ। যিজন সৎ আৰু প্ৰকৃত মুছলমান, তেওঁৰ অন্তৰতে আল্লাই বাস কৰে। তেওঁ আল্লাক বিচাৰি হাবাথুৰি খাব নালাগে। প্ৰত্যেক জীৱৰ অন্তৰত আল্লাহ বিৰাজমান, কিন্তু মায়াত আবদ্ধ লোকসকলে আল্লাক নিচিনি মক্কালৈ যায় আল্লাক বিচাৰি বিচাৰি। এয়া হৈছে এই স্তবকটোৰ মূল কথা। দ্বিতীয় স্তবকটো চোৱা। মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি, যেনে খালে শোলৰ লগত দৰিকাৰ টপালি। মক্কাৰ দুৱাৰত চাহাব ত্ৰিবেণীৰ ঘাট, বেহাব নোৱাৰে তাত মায়াৰ ভেটে বাট। মক্কা হ'ল এক পবিত্ৰ তীৰ্থস্থান। আল্লাহ অৰ্থাৎ ভগৱান, এই ভগৱানৰ কৃপা লাভৰ বাবে বহুতেই মক্কালৈ গৈ আল্লাহৰ নাম স্মৰণ কৰে, কিন্তু তেনেদৰে জীৱই আল্লাক বিচাৰি নাপায়। কিয়নো জীৱনকালত যি এবাৰো আল্লাই নিৰ্দেশ কৰা পথত খোজ দিয়া নাই, এটাৰ পাছত এটা পাপ কৰ্ম কৰি গৈ আছে, তেওঁ শেষত মুক্তি লাভৰ বাবে মক্কালৈ গৈ আল্লাহৰ নাম ল'লেও মুক্তি নাপায়। শাল বা শ'ল মাছ ডাঙৰ মাছ আৰু দৰিকা এবিধ সৰু মাছ। এই শাল বা শ'ল মাছৰ লগত দৰিকা মাছৰ টপালিয়ে যিদৰে প্ৰভাৱ পেলাব নোৱাৰে, তেনেদৰে সদায় মায়াত আবদ্ধ হৈ থকা জীৱই মক্কালৈ গৈ আল্লাক বিচাৰি প্ৰাৰ্থনা কৰিলেও সেই প্ৰাৰ্থনাই আল্লাক চুব নোৱাৰে, অৰ্থাৎ তেনে জীৱই আল্লাহৰ কৃপা লাভ কৰিব নোৱাৰে। আৰু এই স্তবকটিৰ মূল কথাখিনি হ'ল এয়াই। ধন্যবাদ। ইয়াৰ ভিতৰতে এটা শব্দ আছে ত্ৰিবেণী। ত্ৰিবেণী মানে ত্ৰিবেণী। ত্ৰিবেণী হৈছে হিন্দুসকলৰ পবিত্ৰ তীৰ্থস্থান। হিন্দুসকলে পবিত্ৰ বুলি মানি অহা গংগা, যমুনা, সৰস্বতী নদীয়ে বাৰাণসীৰ যি ঠাইত মিলিত হৈছে, সেই ঠাই হৈছে ত্ৰিবেণী। হিন্দুসকলে ত্ৰিবেণীলৈ গৈ তিনিও নদীৰ সংগমস্থলত স্নান কৰি পাপ খণ্ডন কৰে বুলি কোৱা হয়, বা মানুহে কৰা পাপৰ পৰা মুক্তি পায় বুলি কোৱা হয়। এতিয়া ইয়াত মক্কাক পবিত্ৰ অৰ্থাৎ ত্ৰিবেণী ঘাট বুলি কোৱা হৈছে। মুছলমানসকলে এবাৰ মক্কালৈ যাব পাৰিলে পাপ খণ্ডন হৈ মুক্তি লাভ কৰাৰ লগতে আল্লাহৰ সৈতে মিলন সম্ভৱ হয় বুলি বিশ্বাস কৰে। কিন্তু যিসকল লোক সংসাৰৰ মায়ামোহত বন্দী, সেইসকলে মক্কালৈ গ'লেও মনত সুখ শান্তি নাপায়, কিয়নো সংসাৰৰ মায়ামোহৰ পৰা মুক্ত হ'ব নোৱাৰিলে আল্লাহক প্ৰকৃত অন্তৰেৰে বিচাৰিব নোৱাৰে। সংসাৰৰ মায়াই তেওঁলোকক মুক্তিৰ পথত বাধাহে দিয়ে, ফলত জীৱই সুখৰ পৰিৱৰ্তে দুখহে পায়। ধন্যবাদ। ছাত্ৰ-ছাত্ৰীসকল, জিকিৰ পাঠৰ আন এটি স্তবক, তাৰ মূল ভাৱ বুজাবলৈ লৈছোঁ। আসমানৰ কুতুব তৰা আদম মৰ্জাত, সজাত মইনা আছে ঘনে লগাই মাত। সজাৰ মইনাটিৰ অনেক যুগুতি, দেওমাৰি পাৰ হ'লে এৰিলে পেৰিতি। দেওমাৰি পাৰ হৈ জীৱই আছে চাই, চোৱা চোৱা জীৱসকল ভেলৰে বিলাই। কুতুব তৰা আকাশৰ ধ্ৰুৱ নক্ষত্ৰ, যাক কুতুব তৰা বুলি কোৱা হৈছে। আকাশৰ ধ্ৰুৱ নক্ষত্ৰৰ দৰে আল্লাহৰ সৃষ্ট মানৱ দেহৰ ভিতৰত সোমাই থকা আত্মাৰো লক্ষ্য আল্লাহৰ লগত মিলন হোৱা। মানৱ জীৱন ক্ষণভংগুৰ, কচুপাতৰ পানীৰ দৰে, এই আছে এই নাই। কিন্তু মানুহে এই ক্ষণভংগুৰতাৰ কথা পাহৰি গৈ মায়ামোহত আবদ্ধ হয়,
নিজৰ দেহটোক লৈ গৌৰৱ কৰে, ধন সম্পত্তিলৈ গৌৰৱ কৰে। লোৰ সজাত বন্দী হৈ থকা মইনা চৰাইটোৱে সদায় সজাইৰে উৰা মাৰিবলৈ চেষ্টা কৰাৰ দৰে দেহৰূপী সজাৰ পৰা ওলাই যাবলৈ আত্মাই সদায় চেষ্টা কৰি থাকে। লোৰ সজাৰ পৰা ওলাই যোৱা মইনাই সজাটোৰ প্ৰতি কোনো মৰম নথকাৰ দৰে দেহৰ পৰা ওলাই যোৱাৰ পাছত আত্মাৰ দেহটোৰ প্ৰতি কোনো মৰম নাথাকে। আত্মাই দেহ ত্যাগ কৰাৰ পাছত সেই দেহ এদিন গেলি পচি মাটিৰ লগত মিহলি হৈ যায়। দেহৰ পৰা ওলাই যোৱা আত্মাই দূৰৈৰ পৰা দেহটোৰ অৱস্থা চাই থাকে। অৰ্থাৎ আত্মা অবিনশ্বৰ। আত্মাৰ মৃত্যু নাই, কেৱল দেহটোৰহে মৃত্যু হয়। আত্মাই দেহ ত্যাগ কৰাৰ পাছত মূল্যহীন দেহটোৰ আলয়াঠানি হয় আৰু আত্মাই দেহটোৰ সেই অৱস্থা দূৰৰ পৰাই প্ৰত্যক্ষ কৰে। এতিয়া আত্মাটোক কিহৰ লগত তুলনা কৰা হৈছে? মইনা চৰাই। দেহটোক কিহৰ লগত তুলনা কৰা হৈছে? এটা সজাৰ লগত। আত্মাই দেহটো ত্যাগ কৰাৰ পাছত দেহটোৰ কি অৱস্থা হয়? আত্মাই দেহটো ত্যাগ কৰাৰ পাছত গেলি পচি মাটিৰ লগত মিহলি হয়। এতিয়া ইয়াত কেইটামান বিপৰীত অৰ্থবোধক শব্দ আছে, যেনে আকাশ। আকাশৰ বিপৰীত শব্দ পাতাল। জীৱন, জীৱনৰ বিপৰীত শব্দ মৰণ। মৰম, মৰমৰ বিপৰীত শব্দ ঘৃণা। তেনেদৰে কেইটামান সমাৰ্থক শব্দ আছে। আকাশ, আকাশ, গগন, মৰম, চেনেহ, সজা, পিঞ্জৰা, দেহ, কায়। এয়া হৈছে এইকেইটা শব্দৰ সমাৰ্থক শব্দ। ধন্যবাদ।